নাম হেমিদুৰ ৰহমান, মোৰ ঘৰ শিলাহাকুত, চুমনি গাঁও, চৰাইদেউ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ আণ্ডাৰত মই কাম কৰোঁ। মই এজন চিড গ্ৰ'ৱাৰ হিচাপে, বীজ উৎপাদক হিচাপে মই ইয়াত পৰিচিত হৈ শিৱসাগৰ ডিষ্ট্ৰিক্ট। এইবছৰ মই চিড প্ৰডাকশ্যন কৰিছোঁ। 30 বিঘা মাটিত মই খেতি কৰিলোঁ এবাৰ চিডৰ কাৰণে। ইয়াৰ পৰা 130 কুইণ্টেলমান ধান মই এবাৰ মাৰ্কেটত উলিয়াই দিম বুলি লৈছোঁ। এতিয়ালৈকে 100 কুইণ্টেলমান বিক্ৰী হ'ল, এইখিনি বিকিম আৰু ইয়াৰ পৰা মই যথেষ্ট আৰ্থিকভাৱে সবল হৈছোঁ বুলি মই ভাবোঁ। বৰ্তমান যেতিয়া ভাৰত চৰকাৰৰ যিটো কৃষকৰ উপাৰ্জন দুগুণৰ কথা কৈছে, তাৰ তুলনাত মই এতিয়া উপাৰ্জন পূৰ্বৰ তুলনাত মই এতিয়া 6 গুণ উৎপাদন বৃদ্ধি কৰি মই উপাৰ্জন বৃদ্ধি কৰিছোঁ বুলি মই ভাবিছোঁ। মই এই ক্ষেত্ৰত এই চিড উৎপাদনৰ ক্ষেত্ৰত চৰাইদেউ জিলা কৃষি বিভাগৰ পৰা যথেষ্টখিনি মই সহায়তা পাইছোঁ। বিশেষকৈ তেখেতসকলৰ যিখিনি দিহা পৰামৰ্শ, সেইখিনি মই যথেষ্ট মূল্যৱান সম্পদ মোৰ কাৰণে। কেনেকৈ খেতি কৰিব লাগে আৰু তাৰ পৰা কেনেধৰণে মই লাভান্বিত হ'ব লাগে, আৰু যে গতানুগতিক খেতিৰ বিপৰীতে বীজ উৎপাদন কৰি যে মই উৎপাদন বৃদ্ধি কৰিব পাৰোঁ, এই কথাখিনি আমাৰ DO ছাৰ, ADO ছাৰ, হুছেইন ছাৰ আৰু গ্ৰাম সেৱক ইত্যাদিবিলাকে মোক যথেষ্টখিনি দিহা পৰামৰ্শ দিছে, আৰু তেখেতসকলৰ পৰা মই যথেষ্ট অনুপ্ৰাণিত হৈছোঁ আৰু এই কাম কৰি গৈছোঁ। ইয়াৰ লগে লগে মোক ফাৰ্ম মেচিনে তেওঁলোকে যথেষ্ট মোক সহায় কৰিছে। বিশেষকৈ পাৱাৰ টিলাৰ, সুলভ মূল্যত পাৱাৰ টিলাৰ মোক যোগান ধৰিছে। পানী যোগানৰ কাৰণে ৱাটাৰ পাম্প ছেট এইবিলাক মোক দিছে। তাৰপৰা থেচাৰ নাই দিয়া, মোক হেৰি দিছে, এই ধান নিয়নি কৰা যন্ত্ৰ, এনেকুৱাবিলাক বস্তুবিলাক মোক সময়ে দি থাকে। তাৰপিছত অধিক উৎপাদনক্ষম যিবিলাক বীজ আহে, ধৰক ৰবিয়ে হওক, খাৰিফে হওক, শালি খেতিৰ যিবিলাক বীজ আহে, এই বীজবিলাকক মোক দিয়ে, আৰু তাৰ পৰা মই খেতি কৰি যথেষ্ট লাভান্বিত হৈছোঁ। মই বীজ উৎপাদন কৰি আছোঁ। বীজ উৎপাদনৰ কাৰণে মই বীজবিলাক অসম কৃষি বিশ্ববিদ্যালয় স্থিত তিতাবৰ ধান গৱেষণা কেন্দ্ৰৰ পৰা মই বীজবিলাক সংগ্ৰহ কৰোঁ। তাৰপৰা সাধাৰণতে মই বিডাৰ চিড বা ফাউণ্ডেশ্যন চিড আনো। এই বীজবিলাকেই মই খেতি কৰোঁ। খেতি কৰি পেলাই এইবছৰ মই 6 বিধ ধানৰ বীজ উৎপাদন কৰি আছোঁ। তাৰ ভিতৰতে ৰঞ্জিত, মাচুৰি, বাহাদুৰ, কেতেকী জহা, আঘোণী বৰা, ৰঞ্জিত চাবুৱান, এই 6 বিধ ধান মই এইবাৰ বীজ উৎপাদন কৰিছোঁ আৰু কৃষকৰ মাজত বিতৰণ কৰিছোঁ।